हेलो फ्रेंड्स वेलकम बैक टू इलिस ब्लॉग चैनल आमी ओलालो আজি হাজৰ ফালে হাজৰ মন্দিৰত মাঘৰ বিহুত যেহেতুকে ওলোৱা নাই কোনো ফালে গতিকে আজি ওলাই আহিলো সকলোৱে মিলি পেলাই ভাল লাগিছে আৰু এতিয়া সোমালো মন্দিৰৰ ভিতৰলৈ সোমাই পেলাই এতিয়া গৈ আছো হাত ভৰি ধুবলৈকে তলৰ ফালে চিৰি বগাই বগাই গতিকে হাত ভৰিখিনি ধুইলো ধুই পেলাই আমি ওপৰলৈকে যাম আৰু এতিয়া আমি লমগৈ চাকি বন্তিখিনি ওপৰলৈ গৈ চাকি বন্তি লৈ ললো আৰু এতিয়া ভিতৰ ভাগৰ ফালে সোমাই পৰিলো আৰু ওপৰৰ দৃশ্যটো অকনমান দেখাই দিছো চিৰিবিলাক কেনেকুৱা ধৰণৰ উখা উখা টাইপ হয় গৈ আছো প্ৰায় ওপৰলৈকে নকাকৈ ভাগৰ লাগিছে খুব ভাগৰ লাগিছে চিৰিবিলাক বহুত উখা উখা যে আৰু মেখেলা চাদৰ পিন্ধি আহিছো এইটো ভাবে বহুত বেছি ভাগৰ লাগিছে গৈ যাকো ফাইনালি ওপৰলৈ আহি পালোহি আৰু এতিয়া ভিতৰ ভাগত সোমাবলৈ লৈছো আৰু ভিতৰ ভাগত গৈ ফলাই ভাবিছিলো মন্দিৰৰ ভিতৰত চাকি বন্তি লগাবলৈকে দিব কিন্তু ভিতৰত নিদিয়ে কাৰণ বাহিৰত মানে কৈ থোৱা আছে চাকি বন্তি লগোৱা ঠাই তালৈকে আমি যাই আছো তাত গৈ ইয়াই দেখিবলৈ ললো আৰু ইয়াতে আমি চাকি বন্তি লগাই পেলাই ভিতৰলৈকেও যাম ভিতৰত যিবিলাক মালা আৰু হেৰি আছে এইখিনি ভিতৰত অৰ্পণ কৰিবলৈকে গতিকে এতিয়া চাকি বন্তিখিনি ইয়াতে জ্বলাই লওঁ তাৰ পিছত ইয়াৰে পৰা ভিতৰলৈকে সোমাম বাৰু আৰু মোৰ লগত চাকি বন্তি জগাই আছে মোৰ লৰায়ো ভাল লাগিছে অকনমান আগবাঢ়িছে আৰু এই বিৰা ক্ষেত্ৰত ভাল লাগে আৰু এতিয়া আমি মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিমগে আমি গোটেইবিলাকে মন্দিৰত মালা ধূপ এইবিলাক দিব যাব লাগিব লাইন বহুত দূৰ আছে গতিকে অথনিৰ পৰা অকনমান গৈ আছে আৰু চাই ৰাখচোন যত্ন কৰিছো অকনমান ৰৈ এটা গেট পাৰ কৰিলো তাৰ ভিতৰত সোমাই পেলাই দেখিলো যে ফটো বা ভিডিঅ' কৰা ইয়াত নিষেধ আছে গতিকে এটা গেট ভিতৰত ইয়াৰ পৰা দেখুৱাই দিছো ইয়াৰ পিছত আৰু দেখুৱাব নোৱাৰিম ভিতৰত কি আছে গতিকে ওলাই আহিলো চাকি বন্তি দি পেলাই বাহিৰৰ ফালে আৰু এতিয়া বাহিৰৰ পৰিৱেশটো অকনমান দেখুৱাবলৈ আপোনালোকক যত্ন কৰিছো গতিকে বিশেষ একো নাই ইফালে আছে পাহাৰ আছে চাবলৈ ভালে লাগে আৰু ইফালে অকনমান দেখুৱাই দিছো আপোনালোকে সোফালেও যাব পাৰে আৰু এইটো ফালেৰেও ইফালে আন এটা ৰাস্তা আছে হেতুলৈ যাব পাৰে আৰু মই আহিলো এইটো সাইডে আহি পেলাই ইয়াতে মানুহবিলাকে ফটোশুট কৰি আছে আৰু ময়ো উঠিলো এটো যেটো ওপৰত উঠি আছো ইয়াতে সকলে ফটো উঠি আছে আমিও উঠিলো অকনমান আৰু লগতে ইয়াৰ সাইডেৰে এটা আৰু ৰাস্তা আছে হিফালে যাব পাৰি কি আছে জানে হয়গ্ৰীব মাধৱৰ হোমঘৰ আৰু মন্দিৰটো গৈ পেলাই হেতুৱে পায় গতিকে ভালে লাগে হিফালৰ দেখি আৰু দেখিবলৈকে পাব আপোনালোকে পাহাৰীয়া ঠাই গতিকে ভালে লাগিছে আহি পেলাই এতিয়া মই আপোনালোকক সিধা লৈ যাই আছো এই হয়গ্ৰীব মাধৱৰ হোমঘৰ দেখুৱাই আছো আৰু লগতে হেফালে আমি আর বাহিৰ হৈ ওলাই যাম গৈ ইয়া যিখিনি সাইডত আছে পাহাৰীয়া ঠাইটো এটো অকনমান দেখুৱাইছো আৰু চাৰিওফালৰ পৰিৱেশটো অকনমান দেখুৱাবলৈ মই কেমেৰাটো ঘূৰাই দেখুৱাই দিছো বাৰু যিখিনি কভাৰ কৰিব পাৰিছো আৰু এতিয়া বাহিৰৰ ফালে ওলাব লৈছোহি এইটো সাইডেৰে আৰু এতিয়া ইয়াৰ পৰা ওলাই যাম গতিকে এইটো গেট এক্সিটলৈকে ওলাইছো আৰু তলৰ ফালে চিৰি বগাই আছো আৰু ইয়াতে তলটো দেখুৱাই দিছো অকনমান আৰু এডাল গছ দেখিছো তাত দুটা বান্দৰ এনেকুৱাকৈ বহি আছে সকলে একেবাৰে ৰ লাগি চাই আছে মই অকনমান দেখুৱাই দিলো কেমেৰাটো ঘূৰাই দেখিব পাইছে নে পোৱা নাই ভালদৰে কিন্তু মই গম পোৱা নাই অকনমান দেখুৱাইছো আৰু এতিয়া যেটো মেইন গেট এটো ওলাই পেলাই গৈ আছো আৰু এতিয়া দেখুৱাম মই বাহিৰৰ পৰিৱেশটো ইফাল সাইডে আপোনালোকৰ মতামতি যিখিনি দোকান পোৱাৰ সেইখিনি দেখুৱাব চেষ্টা কৰিছো আৰু লগতে ইয়াতে বহুত আছে আৰু কিবা কিবি দোকান কাহৰ বাচনৰ পৰা আপোনালোকে খেলা ধুলা বস্তুৰ পৰা সকলোখিনিয়ে পাব আৰু এতিয়া ইয়াতে ভীমে পইতা ভাত খোৱা চৰিয়াটো দেখাবলৈ গৈ আছো মই আৰু ওপৰলৈকে উঠি আছো এনেকুৱাকৈ গতিকে পইতা ভাত খোৱা চৰিয়াটো চাব পাৰিব আৰু তাৰ আগত আৰু কিবা কিবি আছে বুলি শুনিছো আমি কেদাৰলৈকে যাম গতিকে হেতুও দেখুৱাম কি পাৰো আৰু এয়াই হৈছে ভীমে পইতা ভাত খোৱা চৰিয়া গতিকে ভাল লাগিলে চাই দেখা নাছিলো এয়াই প্ৰথম মই আৰু মই দেখিলো আপোনালোককো দেখুৱাই দিলো গৈছো আমি গতিকে ভাল লাগিছে যা সকলে মিলি হাই ফুৰ্তিৰ মাজেৰে আহি থাকক সকলে চাই থাকিব সকলে ভিডিওটো ইন্টাৰেষ্টিং হ'ব আগলৈ যিখিনি পাৰো ভালকৈ দেখুৱাবলৈ যত্ন কৰিম তেনেহলে চাই থাকক ভিডিওটো সম্পূৰ্ণ সো বেউলা লখিন্দৰ কিবা এটা হাৰগুৰু থকা বুলি শুনিছো ওপৰলৈকে এনেকুৱা ধৰণে উঠি গৈ আছো এতিয়া
যাই থাকিম এনেকুৱা ধৰণে শেষত চাব ওপৰলৈকে এনেকুৱা ধৰণে উঠি আছোঁ তেওঁলোকে উঠি আছে মোটামুটি আমাৰ লগত যিবিলাকে আছে চাৰি খাই খাই উঠি আছোঁ ওপৰলৈকে এইটো এটা সাৰ গৰু হয় তো অকণমান দূৰলৈকে যাই আছোঁ গৈ 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 শেষত যেতিয়া পাম তাত দেখিবলৈ দেখুৱাই দিছোঁ পাই গ'লোহি চিৰি বগাই বগাই সেয়া ল'ৰাই আগে আগে যাই আছে আৰু যিটো বৈলা লক্ষিন্দাৰৰ ঠাই বুলি কৈছিলোঁ এই সিন্দুৰ দি যিটো চিহ্ন কৰি ৰাখিছে দেখিছেনে এয়া এইফালেৰে বোলে সাপডাল এনেকৈ গৈছিলে যিটো মানে বেউলা লক্ষিন্দাৰৰ ঠাই বুলি কৈছে আৰু মই সঠিক মানে ঘটনাটো নাজানো কি আৰু সেইফালে কিবা এটা খটো থোৱা বুলি কিবা ৰাখিছে বোলে এনেকুৱা আৰু গোটেইখিনি নাজানোতে যিখিনি মই শুনিছোঁ এইখিনিহে কৈ দিছোঁ আৰু ঘূৰাই পেলাই এনেকুৱাকৈ দেখুৱাবলৈ অলপমান যত্ন কৰিছোঁ চাওক মন্দিৰটো সম্পূৰ্ণ দেখুৱাবলৈ যত্ন কৰিছোঁ ইয়াৰে বেউলা লক্ষিন্দাৰৰ যিটো হেৰি আৰু যিখিনি পাৰ হৈছোঁ এইটো দেখুৱাইছোঁ আগলৈকে আৰু দেখুৱাই আছোঁ বাৰু আৰু আকৌ আমি খোজকাঢ়ি আছোঁ ওপৰলৈ গৈ আছোঁ এইবাৰ পাম ফাইনেলি কেদাৰ আৰু এতিয়া ওপৰলৈ পালোহি আৰু ইফালে ছাইডৰ ফালে মানুহবিলাকে বনভোজো খাই আছে এয়াই হৈছে কেদাৰৰ চাৰিওফালেটো দেখুৱাবলৈ যত্ন কৰিছোঁ আৰু লগতে ভিতৰ ভাগো অকণমান দেখুৱাই দিম মই যিখিনি পাৰোঁ আৰু কাষত কিবা কিবি মন্দিৰ আছে যিটো কৈছিলোঁ যে মই সেইটো হৈছে দুৰ্গা মাৰ দেৱালয় হয় ওচৰতে আছে এইটো অকণমান ভালদৰে দেখুৱাম আগত মই গৈ পেলাই আপোনালোকক এইটো দেখুৱাই লওঁ কেদাৰনাথ মন্দিৰ আমি ইয়াতে অলপ জিৰণি লৈছোঁ আৰু ইয়াৰ পিছত ক'ত যাবা ইয়াৰ পিছত এই ওপৰত যাম তাত কি আছে চাই থাকিব সম্পূৰ্ণ চাই ৰাখিব সম্পূৰ্ণ ভিডিঅ'টো এয়া কেদাৰৰ ভিতৰৰ ভাগ এয়াও ভিতৰৰ ভাগে সন্মুখখিনি অকণমান দেখুৱাই দিছোঁ একেবাৰে ভিতৰত নোৱাৰিম দেখুৱাবলৈকে তাৰ বাবে দুখিত আৰু এয়া হৈছে দুৰ্গা মাৰ দেৱালয়টো যিটো মই দেখুৱাম বুলি আপোনালোকক মাত্ৰ কৈছিলোঁ আৰু এইটো হৈছে দুৰ্গা মাৰ দেৱালয় হয়তো ইয়াতে বলিশাল আছে যিটো বলি হয় আৰু এয়া বাহিৰ চৰা দেখুৱাই দিছোঁ অকণমান গতিকে ইয়াতে আৰু আগলৈকে নাযাম আমি যোৱাৰ কথা আছিলে পুৱামুকালৈ গতিকে সময় নহ'ব আজি যোৱা আমি তলৰ পৰা যিহেতুকে খোজকাঢ়ি কাঢ়ি আহিছোঁ আৰু এতিয়া আমি ঘৰলৈ বাট ল'লোঁ গতিকে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু আগলৈ ভিডিঅ'বোৰ পাই থকাৰ বাবে কাষত থকা বেল আইকনটোত ক্লিক কৰি দিব বাই বাই